নমস্কাৰ বন্ধুসকল, মই হাদিদ আলী আপোনালোকৰ মাজলৈ মোৰ ইউটিউব চেনেল অসমৰ সন্তান মই তৰফৰ পৰা আজি আপোনালোকৰ মাজত আহি উপস্থিত হৈছোঁ আৰু মই আজি মোৰ এটা স্বৰচিত কবিতা সোঁৱৰণি সেউজীয়া আবৃত্তি কৰিবলৈ ওলাইছোঁ। আপোনালোকৰ আগত কিবা যদি ভুল হয় ক্ষমা কৰিব। তাৰ আগতে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকৰ মোৰ এই কবিতাটো আবৃত্তি ভাল লাগে আপোনালোকে মোক লাইক আৰু কমেণ্ট কৰিব আৰু যদি কিবা ভুল হয় আপোনালোকে আঙুলিয়াই দিব। ধন্যবাদ। মই এতিয়া কবিতাটো আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম সোঁৱৰণি সেউজীয়া। চৌদিশে আৱৰি থকা আমাৰ সেউজী ধৰণী, চাবলৈ আশা পালি থকা মোৰ মন, য'তে চাওঁ তাতে দেখোঁ প্ৰকৃতিৰ মোহময় কৰি তোলা দৃশ্য মনোৰম। কুঁহিপাত কুমলীয়া দিনবোৰক আজৰি আমি কহোঁ এক অনন্য আশা, পুৱাৰ বেলি আৰু ৰাতিৰ তৰাবোৰে জিলিকাই মন প্ৰাণ বঢ়াই হেঁপাহ। নৈ বিল জান জুৰি পৰ্বত সাগৰ সকলোতে বিয়পে প্ৰকৃতিৰ শক্তি, ধ্বংস নকৰি গঢ়ো আহা আমি আমাৰ হিয়াৰ শুৱনি পৃথিৱীখনি। ধন্যবাদ।